हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে মই প্ৰিয়মে মোৰ নতুন এটা ভিডিঅলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি হৈছে 13 এপ্ৰিল আমি আজি ঘৰলৈ গৈ আছো এতিয়া ৰুটি বনাই লওঁ কেটামান তাৰপিছত বনাই মেলি ৰেডি হৈ গৈ আছো 7 বজাত টাইম দিছে যাবলৈ এতিয়া 5:20 হলে ৰেডি হৈ লওঁ या रुटी बनाई आसो এতিয়া ওলাই মেলি ৰেডি এতিয়া যাবলৈ ৰৈ আছো সিহঁতি আহিলে হলা এ সম্পত্তি লৈ লৈছো এবোৰ সম্পত্তি তাপা গৈ আছো আইজনী গুণ কচগুটি বাহিৰত কি কৰি আছা কালে ৰৈ আছো জিউলে ৰৈ আছো হ'ব দে আমি ওলাই আহিলো এতিয়া বাহিৰত বৰষুণ দি আছে পুৰা এফালে চাও গৈ আছে নে এয়া গৈ আছো আমি এতিয়া আমি পালোহি নেলি পুৰি খাব লৈছে ন হ'ল পুৰি খাম ন এয়া পুৰি বনাই আছে আমি এতিয়া খাম আনিছে হ'ব পুৰিকেইটা খাই কিন্তু বহুত টেষ্টি লাগে আপোনালোকে কোনোবা খাইছে নি বাৰু ইয়াত প্ৰায় মানুহ কিন্তু ইয়াত থাকেই প্ৰায় বহুত মানুহৰ সমাগম হয় টেষ্টি খাবলৈ কোন আহে কমেণ্টত জনাব মহাপুৰুষত ৰৈ আছে পাপা বৈছা এয়া কলীয়া ভুমুৱা দলং পাই গলোহি আমি আমি এতিয়া খাম আৰু ইয়াতে জেগাত আমি এতিয়া খাব লৈছো সব খালো খাই বইছো এটা তামোল সব ফাঁচতে লৈ আহিছো তামোল মেইন হয় কিন্তু দেই উৎপাত কৰি খাই বই এতিয়া দুইটা শুই থাকিলে আৰু এতিয়া পাই গলোহি হাৰমতি বজাৰ বৃহৎ বজাৰ কিন্তু এখন কৰবালৈ যোৱা সময়ত বোলে হাতী দেখিলে সেই যাত্ৰা শুভ হয় বুলি কয় আপোনালোকে কথাটো মানে নেকি আমি প্ৰায় দেখা পাওঁ কিন্তু ঘৰলৈ গ'লে আমি এতিয়া পদুমণি থান পাম ন খিনি পাই গলোহি আৰু ভুৱনখিৰি এখন দেই বহুত ডাঙৰ ৰাতিয়ে হ'ল আৰু গৈ পাওঁ মানে কেইটা বাজিব 7:30 7:30 ভিতৰত পাই আছো আৰু দুগামুখ পাই গলোহি এতিয়া পাই গলোহি পাই মেলি গা পা ধুই মেলি বিহু কাপোৰ দেখুৱাই আছো আপোনালোকক দেখুৱাই আছে চাব দেই চাহ খাই বৈ আজৰি সেইখিনি ভিডিঅ' কৰা নহ'লে আৰু এয়া পেহীয়ে মোলে সানি থৈছে কাপোৰ ঘৰ কাপোৰ দি দেই বিহু কাপোৰ কেনেকুৱা দেখিছে ক'ব দেই আপোনালোকে ৱা পেহী আৰু আনিছে বা ইমান ধুনীয়া কাপোৰ আছে পাওঁ পেহী ভাগৰ পেহী চইচ কেনেকুৱা আপোনালোকে ক'বচোন গোটেইকেইটা ৰঙে ইমান ধুনীয়া ন আহোন আহি পালাহি জলপান খাইছা এজনী আমাৰ এবাৰ মেট্ৰিক দিছিলে তাই ৰিজাল্ট ভাল কৰিছে
ভাল মানে অকণমান কৰিছে, ইমান এনেকুৱা কৰিলে নহ'ব। হায়াৰ ছেকেণ্ডেৰীত আৰু ভাল কৰিব লাগিব, হয় নহয়? আমাৰ বাহিৰত একেবাৰে ধুনীয়া গানৰ মেহফিল চলি আছে, দেখুৱাই আছো ৰ'ব। এয়া আছিল আজি ভিডিঅ', চাবলৈ কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু নেক্সট বহুত ইউনিক এটা আহি আছে, আপোনালোকে তাৰ কাৰণে ৱেইট কৰক। আজিলৈ বাই বাই।